গুড মৰ্ণিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে। আমি এফালে মৰ্ণিং ৱাক আহোঁতে ইফালে শিলিখা পৰি থাকে। আজি উঠাবলৈ আহিলোঁ, কিন্তু ইফালে যাবলৈ ৰাস্তাই নাই। আৰু আজি আপোনালোকক এটা বস্তু দেখাম, চাওকচোন। এইটো কি বিচা দেখিছে? আমাৰ ঘৰত শেৱালি ফুলজোপা আছে যে, শেৱালি ফুল খাই আছে। বিচাটো দেখিব ধুনীয়া লাগিছে। চাওকচোন কি বিচা হয় বাৰু এইটো। আজি যিহেতু ধনতেৰাছ হয়, আপোনালোকে ধনতেৰাছ কেনেকৈ উদযাপন কৰিলে বাৰু? আমি অলপ বজাৰ কৰিবলৈ আহিছোঁ। প্ৰথমে আমি ঝাৰু লৈছোঁ। এইফালে ঝাৰু দেখিছেনে? ঝাৰু ইমান দাম, এডালত 50 টকা, ইমান সৰু সৰু। ঝাৰুডাল লৈ পেলাই আমি লৈ ফুৰিবলৈ দিগদাৰ, যিহেতু আমি ইফালে থৈ গ'লোঁ। আৰু এখন নতুনকৈ জুৱেলাৰী খুলিছে, আমি তালৈকো আজি গ'লোঁ। জুৱেলাৰীখনতনো কেনেকুৱা কি বস্তু ৰাখিছে তাকে চাবলৈ গ'লোঁ। ৰাংঢালী লেডিজ কৰ্ণাৰখনো তেওঁলোকৰে হয়। ৱাইফে খুলিছে লেডিজ কৰ্ণাৰখন, আৰু হাজবেণ্ডজনে খুলিছে জুৱেলাৰীখন। এইখন জুৱেলাৰী আহি পালোহি। হলমাৰ্ক লাইচেন্স আছে, আমি গুৱাহাটী দোকান আছে তো, গুৱাহাটীৰ পৰা মাৰোৱাৰী ৰিলেশ্যন। আপুনি কাৰ্ড পাব, আমাৰ বস্তু বনালে আপোনাক কাৰ্ড লাগিলে কাৰ্ড দিম আমি। 10 বছৰ গেৰেণ্টি কাৰ্ড পাব লাগিব। তাৰমানে যিকোনো বস্তু বনাই যদি ইয়াতে গেৰেণ্টি কাৰ্ড পাব। এতিয়াতো মোৰ অফাৰ চলি আছে। বস্তুখিনি চালোঁ বাৰু, বহুত ভালেই লাগিছে। আজি ধনতেৰাছৰ কাৰণে কিবা কিবি ৰাখিছে এক্সট্ৰাকৈ নতুন, আৰু ৰূপৰ কইনছ ৰাখিছে, আৰু তামৰ কইনছো আছে। ভালেই লাগিছে বাৰু। কিন্তু নেক্সট দিনা আহিম বুলি ক'লোঁ আৰু। বাইদেউ কিবা কিবি ল'লে, মই একো লোৱা নহ'ল। নেক্সট আকৌ এদিন যাব লাগিব কিবা কিবি ল'বলৈ। এইখন কাপোৰৰ দোকানখনো তেওঁলোকৰে হয়। একেবাৰে বিয়াৰ বজাৰ কৰিবলৈ আহিলে ওলাই যাবলৈ নালাগে আৰু। একে জুৱেলাৰীৰ পৰা কাপোৰ কানি, পাটৰ, মুগা সকলোখিনি ইয়াতে পাব। Joy of the first steps of a child. It's the joy of your great grandmother's smile. We came a long way, but we ain't slowing down. We got a strong pace. No, we ain't losing ground. We won't. তাৰপিছত আহিলোঁ, আৰু কিবা কিবি ল'বলগীয়া আছে। মাটিৰ বাচন পোৱা দোকানত আহিলোঁ। কি দোকান বুলি কয় নাজানো, কিন্তু দেই এই যে মাটি চাকি আৰু ফটো কিবা কিবি পায় যে, তাত আহিলোঁ। ইমান মানুহৰ ভিৰ নহয়, নক'ব আৰু দেই। বহুত মানুহ হৈছে, মেলা নিচিনা হৈ আছে। মই ল'লোঁ, আমি বাইদেউ মই ল'লোঁ শ্ৰীয়ন্ত্ৰম, লক্ষ্মী শ্ৰীয়ন্ত্ৰম, আৰু মাটি চাকি কিবা কিবি ল'বলগীয়া আছিল আৰু ল'লোঁ। গোটেইখিনি ইয়াতে পায়। এয়া দেখিছেনে মানুহৰ কিমান ভিৰ, দেখিছেনে? এতিয়া আহি আছোঁ আৰু টমটমতে। বাইদেউকে দেখাই দিওঁ দেই। এইয়া একদম বজাৰ চজাৰ কৰি আহি আছোঁ আৰু, দেৰি হৈ গ'ল। টমটমত আহি আছোঁ। এতিয়া আমি সোমাইছোঁ আমাৰ গলিত। এটা টাইম আছিলে, আগবেলা টাইমতে আমি বাইদেৱে মই এনেকৈ মালা গাঁঠিলোঁ আমৰ পাতেদি। তাৰপৰা আহি আকৌ এতিয়া মই সন্ধিয়া সময়তে পূজাত দিবৰ কাৰণে ক্ষীৰ বনাইছোঁ। এইফালে গাখীৰখিনি এক্সট্ৰাকৈ গৰম কৰি থৈছোঁ, পিছততো ক্ষীৰটো ডাঠ হৈ যাব, তেতিয়া দিব লাগিব গাখীৰখিনি ঢালি। আৰু ইফালে মিঠাই আনিছোঁ মই পূজাত দিবলৈ। ইফালে গোটেইখিনি মই ৰেডি কৰি ল'লোঁ আৰু, যিহেতু ডাঙৰ তেনেকুৱা থাপনা মোৰ নাই, অলপ জেগাতে মই কৰিছোঁ। মাটি চাকি লগোৱাও কিছুমান নিয়ম আছিলে, সেই নিয়মমতে মই গোটেইখিনি কৰিলোঁ আৰু। চাকিখিনিও দিয়া কিছুমান নিয়ম আছিলে। আপোনালোকে যিহেতু কৰিছে, সকলোৱে চাগে গম পাইছে কেনেকৈ কি ক'ত দিব লাগিব চাকিখিনি। ময়ো তেনেকৈ নিয়মটো কৰি পেলাই দিলোঁ বাৰু। য'ত যেনেকৈ দিবলৈ কোৱা হৈছে গোটেইখিনি চাকি মই তেনেকৈয়ে দিলোঁ। লক্ষী পাঠশালীও পঢ়িব লাগে অলপ টাইম।
হেপী ধনতেৰাছ আৰু সকলোলৈকে মোৰ ফালৰ পৰা হেপী দিৱালী। It's the joy of the first steps of a child. It's the joy of your great grandmother's smile. We came a long way, but we ain't slowing down. We got a strong pace. No, we ain't losing ground. We won't give up and we won't turn around.